আমি ওপৰলৈ গৈ আছোঁ ওপৰলৈ গৈ আমি নিৰ্দিষ্ট জেগা পামগৈ আমাৰ লগত আৰু বহুত মানুহ আহিছোঁ আহি আছোঁ এই তাই বোলে আহিব নোৱাৰিছে বোলে একদম ভাগৰি গৈছে বোলে বহুত গৰম লাগিছে বোলে তাৰ আজি তুমি তাত গৈ কি কৰিবা একো নকৰা লাগিব এইটো ৰাস্তাইদি গ'লে মানে শ্বৰ্টকাট হয় এইটো এতিয়া অলপ মানে ঘূৰি যাব লাগে অলপ দূৰ হয় আৰু বেছি দূৰ নহয় ৰাস্তা দুটা আছে কিন্তু মানে এওঁ লৈ যাব এখন বাইক লৈ যাব এখন লেডিজ বাইক লৈ যাব মানে ইয়াক মেইন কামটো কি জানে এওঁ মানে খোজকাঢ়ি যাবলৈ এলাহ মোৰ মানে খোজকাঢ়ি যাবলৈ বহুত এলাহ লাগে মানে আমি খোজকাঢ়ি যাম আমি দুইজনে খোজকাঢ়ি যাম আৰু ই যাব বাইকত মই এখন লৈ যাম এলেহুৱা স্কুটিখন আৰু আমাৰ ধুনু মানে তনয়া তাই আৰু মই যাম খোজকাঢ়ি মই এখন লৈ পেলাই গৈ আছোঁ আকৌ ন আহক অ'কে যাব এইপিনে আৰু আমি যাম এইপিনে আমি যাম চিৰিয়েদি আমি বগাই যাম কি ক'বা তুমি কেলে চেণ্ডেল খুলি গালাবা গেলা গৰম লাগিছে কেলে গেলা গৰম লাগিছে কতিফাটা গৰম ইমান গৰম লাগিছেনে তুমি যদিহে চেণ্ডেল নিপিন্ধা ইয়াতে এই যিবিলাক টাইলছবিলাক যে আছে টাইলছবিলাক বহুত গৰম তুমি খোজকাঢ়িব নোৱাৰিবা তোমাৰ ভৰিখন জুই জ্বলি হয় নেকি ব'লা ব'লা দোষ বন্ধুসকল আমি আহিছোঁ বলে এতিয়া এই তাই বহুত ভাগৰ লাগিছে তাই লৈ পেলাই বহি লৈছে বহুত দূৰ যাব লাগিব আকৌ বহুত দূৰত আছে আৰুতো 1 ঘণ্টা আছে হা আৰুতো 1 মিনিট আছে 1 মিনিট আৰু 1 ঘণ্টা আছে বহুত দূৰ আছে কমসে কম তো 2 ঘণ্টা লাগিব হয় নেকি ওপৰৰ পৰা আপোনালোকক একদম তলত আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যিমান দূৰ পাওঁ ইয়াৰ পৰা বহুত ধুনীয়া লাগে প্ৰকৃতিৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিবলৈ আপোনালোকে ইয়ালৈ আহিব পাৰে ইয়াত আছে মহেশ ধাম লগতে জগন্নাথ মন্দিৰ ইয়াত অৱস্থিত আমকত পাহাৰত আপোনালোকে পাৰিলে আহক আপোনালোকো এবাৰ এই শুভদিনৰ আমেজ লৈ যাওক এই তাই একা বেকা বাটেৰে আহি আছে বহুত ভাগৰি গৈছে তাই তুমি কেনেকুৱা লাগিছে তোমাৰ হয় নেকি কি হয় হালি জালি আহিছা যে তুমি জুলি জুপুৰ হৈ গৈছোঁ কি হ'ল হা ব'লা ওপৰলৈ ব'লা আৰু বহুত আছে আহা আৰু বেছি দূৰ নাই পাম আহি অঁ অ'কে অ'কে আমি এতিয়া প্ৰায় ওচৰ চাপিছোঁ আহি আৰু কিছু সময় পিছত আমি এতিয়া আহি আহিম এই চাওক ওপৰত ভকতবৃন্দ কোনোবা কোনোবা জেগা জেগা বহি আছে এতিয়া আমি আহি পাইছোঁ জেগাত ব'লা আহি পাইছোঁ ইয়াত এইটো হৈছে ধনী হল এইটো হৈছে ইয়াৰে লংঘৰ হয় ইয়াতে ৰন্ধাৰ কাম চলে আৰু এইটো এটা কুঁৱা এইটো এটা বিশেষ কুঁৱা অঁ মানে কি ইয়াতে পানী পায় আৰু ইয়াতে যিটো পানীৰ লেভেল আছে এই লেভেলটো এই বৰষুণৰ দিনেই হওক বা শুকান দিনেই হওক ইয়াৰ পানীৰ লেভেলটো একে সমানে থাকে লগতে পাহাৰৰ পৰা থকা পানীটো মানে নিজৰ আছে যে নিজৰ মানে পানীটো মানে নিজে নিজে আহি থাকে পানীটো পুৰা চাফাটো লগতে এইটো কোৱা এটা বিশেষ এটা মাহাত্য এটা আছে সেইটো হৈছে
ইয়াৰে যিখিনি পূজাৰ সামগ্ৰী সেই যি সামগ্ৰীটো পূজাৰ সামগ্ৰীখিনি এই কুঁৱাটো খান্দোতে ইয়াতে গোটেইখিনি ইয়াতে পোৱা গৈছে আৰু ইয়াতে ব্যৱহাৰযোগ্য হৈছে আৰু সেইখিনি ইয়াতেই ৰাখিছে ইয়াতে অঁ ইয়াতে একদম পূৰা পিয়ৰ পানী আপোনালোকে ইয়াক আপোনালোকে ডাইৰেক্ট খাব পাৰে অঁ অঁ আৰু ইয়াতে যিখিনি সুবিধা আছে সেইখিনি মই আপোনালোকক চব দেখুৱাম বাৰু ইয়াতে লেট্ৰিন বাথৰুমৰ সুবিধা আছে আৰু মই জনাত ইয়াৰ ওপৰেদি যাওঁ গ'লে অলপ তাত থকাৰ সুবিধা হয় বুলি হেনো সুবিধা কৰিছে আজিকালি হয় এইটো অতিথিশালা হয় মই আপোনাক দেখুৱাম বাৰু আৰু নাম কীৰ্তন কৰি আছে আপোনালোকে দেখিবলৈ পাইছে ধামৰ যিটো মেইন পইণ্ট মেইন মন্দিৰলৈ আপোনালোকে ইয়াতে যাব পাৰিব ইয়াতে কি ধুনীয়া সুবিধা কৰি দিছে এইবিলাক চাব পাৰে আপোনালোকে এতিয়া আমি ওপৰলৈ গৈ আছোঁ একদম পাহাৰৰ ওপৰ চাইড আছে মানে কি পাহাৰত যদি 1500 তেনে 3-4 মানুহ হৈ যায় তেতিয়াহ'লে মানে ঠাণ্ডা প্লেচ এটা মানে আছে অঁ ইয়াতে থকা গোটেইখিনি সুবিধা আছে বাৰু ওপৰত মানে পৰিৱেশটো বেলেগ মানে ঠাণ্ডা পৰিৱেশ অঁ আমি তলৰ পৰা আহিলোঁ এতিয়া এই আপোনালোকে ইয়াৰ পৰা গৈ আপোনালোকে ওপৰত এটা বিশেষ এটা স্থান আছে যাক কৈলাশ নামেৰে নামাকৰণ কৰা হৈছে তাতে ওপৰত এই বাবুটোৱে সেই অকলে বহি আছে চাওক অঁ এইখিনি যে ওপৰলৈ যোৱা যিটো কৈলাশৰ যিটো পথ এতিয়া আমি ইয়াতে সোমাম ইয়াতে যিবিলাক কলাকৃতি প্ৰতিচিহ্ন ইয়াতে অংকন কৰা হৈছে আৰু ইয়াতে মানে বিশেষ এই জেগাখিনিতে আজি ৰাতি ইয়াতে বহুত মানুহ হৈ যাব হয় যথেষ্টখিনি মানুহ বাঢ়িব শাওণ মাহৰ এইটো শেষৰ দেওবাৰৰ তাৰ আগৰ দেওবাৰটো মই আপোনালোকক ইয়াৰ পৰা গৈ একদম ওপৰৰ পৰা গৈ ইয়াৰ চাৰিপাশৰ যিটো ভিউ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মেইন যিটো স্থান তাক আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম ইয়াত আমাৰ বহি আছে নন্দী মহাৰাজ লগত তেওঁৰ সহপাঠী বুলি ক'ব পাৰি তেওঁলোকে ইয়াতে স্থাপন লৈ আছে এতিয়া হওক মেইন জেগাটো মহেশধামৰ বিশেষ যিটো স্থান মন্দিৰ এইটো হৈছে মেইন স্থানটো বম বম ভোলানাথ বম বম এই হৈছে মূল মন্দিৰ জয় শিৱ শম্ভু এই মাত্ৰ বাবাজনে এবাৰ গৈছে তলেদি গণেশ মন্দিৰলৈ যাব পাৰে তাৰ সুবিধা আছে জয় গণেশ বাবা আপোনালোকে ইয়াত থকা কিমান সময় হৈছে বাৰু এনেই সুধিছোঁ অঁ বাৰু ঠিক আছে বাৰু আহক এই হৈছে গণেশ বাবাৰ যি স্থান এইখিনি যাব পাৰে কিন্তু বহুত ট্ৰাফ আছে একদম সুবিধাজনক ৰাস্তা একদম পূৰা এই ভিতৰেদি আছে ইয়াতে এটা বিশেষ বস্তু এটা আছে এটা হৈছে শিৱ বাবাৰ এই পদচিহ্ন লগতে এই নন্দী মহাৰাজৰ এই পদচিহ্ন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ইয়াৰ ওপৰতে আছে মই যেতিয়া ওপৰলৈ যাম তেতিয়া মই আপোনালোকক নিশ্চয়কৈ দেখুৱাম এতিয়া আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ যিখিনি এই কৈলাশ নামৰ যিটো স্থান আমি তাত গৈ আমি আপোনালোকক ওপৰত দেখাবলৈ চেষ্টা কৰিম সেইকাৰণে হওক কিতাপলৈ যাম এতিয়া আমি যাম কৈলাশ ধামলৈ মেইন মন্দিৰ ওপৰত আছে ওপৰত যাই ধুনীয়া লাগে ধুনীয়া প্লেচ আছে আপোনালোকৰ ইয়াৰ চিন্তা কৰিব নালাগে আমি গৈ আছোঁ এতিয়া ধুনীয়াকৈ দেখা ব'লা ব'লা এতিয়া আমি ওপৰলৈ গৈ আছোঁ সকলোৱে অলপ ৰিক্স আছে ওপৰলৈ যোৱা সেইটো মানে বহুত সৰু
সৰু জেগা এইটো আপোনালোকে চাব এই আমাৰ টিকলি টিকলি ভক্তহঁত আহি আছে ব'লা বহুতো পৰে ইয়াত আমি সেৱা এটা ল'ব লাগিব ইয়াতে আপোনাৰ দোকানী শ্ৰী চৰণক শিশুলৈ পেলাই প্ৰণাম কৰিছে বাবা আত্মা ঈশ্বৰ এই কৈলাশত থকা বাবাজনে এনেকৈ হৃদয়ত দেহত মনত থাকি সকলোবোৰ আশা আকাংক্ষা ভিন্ন এটা সেৱা কৰি আছে এতিয়া সেইটো ভাবটো ওপৰলৈ যোৱাই চেফটিৰে যাব পাৰে হে পৰম পিতা মাতা আমি সামান্য আৰ্টিষ্ট কৰিছে এইবিলাক দুখৰ জ্ঞান দিয়ে জ্ঞানী হৈছে সৰ্বপ্ৰথমে জন্মদাতা আৰ্টিষ্ট আহিব আপোনালোকে এইবিলাক চাবলগীয়া জেগা চাই ভাল লাগে আমি সেৱা শুশ্ৰূষা কৰি এতিয়া আমি ওপৰলৈ গৈ আছোঁ আপোনালোকে চাব পাৰিব ভাইটি হা ওপৰলৈ আহা ইয়াত আপোনালোকে শিলৰ মাজে মাজে আহিব লাগিব অলপ জেগা এইফালে আহা এইখিনি যাব লাগিব এই শিৱসমূহ এয়া হৈছে আৰু ওপৰৰ পৰা যিটো ভিউ মই আপোনালোকক আৰু ওপৰত গৈ আৰু দেখুৱাব চেষ্টা কৰিম বাৰু পাইছনে ডেকালাহত পাইছ দেখা ইয়াৰ ওপৰৰ যিটো ভিউ যোন ভাগি মানে আগতে এইটো শিলৰ ওপৰত এডাল গছ আছিলে ডাঙৰ গছ এডাল আছে যেতিয়া গছডাল নেকি থাকে ন তেতিয়া মানে শিলটো অলপো মানে ৰ'দ নপৰে তেতিয়া ভাল লাগে ইয়াৰ হৈছে ওপৰৰ যিটো লোকেশ্যনটো দেখা পোৱা যায় আৰু আপোনালোকে বহুত দূৰলৈ দেখা পাব ইয়াৰ ভিডিঅ' এইটোৱে আপোনালোকে আহিব আপোনালোকে চাব বাট হ'লে আজি আহি কেনেকুৱা লাগিছে হা ভাল লাগিছে তাই নামিবলৈ ভয় খাইছে দেই নামিবলৈ ভয় খাইছে তাই সেনেকৈ নহয় বহি লোৱা ইয়াৰ পৰা নামতে আপুনি দেখি আছে শিৱ বাবা আৰু নন্দী মহাৰাজৰ পদচিহ্ন ইয়াতেই মই আপোনালোকক চেষ্টা কৰিছোঁ দেখুৱাবলৈ আছো এমাহ ধনচলী নামিলে ব'লা 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 এতিয়া আমি যাবলৈ চেষ্টা কৰিছোঁ বাহিৰলৈ ব'লা 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 এতিয়া আমি নামি আছোঁ কৈলাশৰ পৰা এইখিনি লাহে লাহে নামিবা দেই ভালকৈ নামিবা নামি আহিছোঁ তুমি আহি পাইছোঁ হয় আহা তাৰ পানী খালে মইতো কি কৰিম তাৰ লগত আমি অলপ খালোঁ পানী এতিয়া আমি যাম জগন্নাথ মন্দিৰলৈ আপোনালোকৰ লগত আমিও চাইছোঁ বা আমাৰ লগত আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ গৈ আছোঁ বিষ্ণু মন্দিৰলৈ যাম তাৰপিছত পদুম পুখুৰী চাম আপোনালোকো দেখুৱাম নিশ্চয় 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 লগত লাগি থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ধুনীয়াকৈ দেখা পাব ভিডিঅ'টো স্কিপ নকৰে গোটেই শেষলৈ চাব হা স্কিপ কৰিলে কিন্তু ভিডিঅ'ত দেখা নাপাব ধুনীয়া ধুনীয়া প্লেচ আছে আৰু এইখিনিত গোটেইখিনি বেলগছৰে ভৰি আছে ইয়াত অকল বেলগছৰে পোৱা যায় ইয়াতে বহুমুখী বেলগছ পোৱা যায় আহক আপোনালোকে এবাৰ চাই যাবহি ভাইটি এইটো কি মন্দিৰ এইটো বিষ্ণু মন্দিৰ বিষ্ণু মন্দিৰতো যথেষ্টখিনি ভক্তৰ সমাগম আছে মই আপোনালোকে ইয়াৰ পৰা এনেকৈ অকণমান দেখিবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি ইয়াৰ পৰা আমি যাম জগন্নাথ মন্দিৰলৈ ইয়াতে আমি অহা যিখন ৰথ এইখন ৰথখন ইয়াতে আছে ৰাতিৰ সুবিধাৰ কাৰণে ষ্ট্ৰীট লাইট দিয়া হৈছে চলাৰ ষ্ট্ৰীট লাইট এতিয়া আমি আহিছোঁ জগন্নাথ মন্দিৰলৈ এই বিষ্ণু মন্দিৰ আপোনালোকে দেখিলে এতিয়া আমি জগন্নাথ মন্দিৰ চাম ইয়াত আপোনালোকে গাড়ী আনিব পাৰি মই আপোনালোকক আগত দেখুৱাইছিলোঁ যে অহা ৰাস্তা আছে দুটা তাৰে এটা ৰাস্তা
যিটো ৰাস্তা দি আপোনালোকে নাহিলে সেইটো ৰাস্তা দি আহিব পাৰে এইটো ৰাস্তা দি আপোনালোকে গাড়ী ঘোঁৰা লৈ আহিব পাৰে ইয়াতে ডাইৰেক্ট তলৰ পৰা ওপৰলৈকে গাড়ী অনাৰ সুবিধা আছে একদম পূৰা পকা ৰাস্তা আপোনালোকে ইয়াত আহি এইবিলাক গাড়ী ইয়াত ৰাখিছে আহি ঠিক তেনেকৈ আপোনালোকেও লৈ আহিব পাৰে গাড়ী চাড়ী এইটো হৈছে জগন্নাথ মন্দিৰ আমি লৈ যাম এতিয়া আমি আহি পাইছোঁ তাৰ ওচৰলৈ এইটো ঘুনুচা মন্দিৰ বনাবৰ কাৰণে হেৰি কৰি আছে এইটো হৈছে ঘুনুচা মন্দিৰ বনাবলৈ যোজা চলি আছে আপোনালোকে কিছু বছৰ পিছত ইয়াতে এটা খুব সুন্দৰ ঘুনুচা মন্দিৰ আপোনালোকে দৰ্শন কৰিব পাৰিব হৰে কৃষ্ণ জয় জগন্নাথ এইটো হৈছে জগন্নাথ মন্দিৰ ইয়াত আপোনালোকে আহিব পাৰে আৰু এইখিনি হৈছে জগন্নাথ মন্দিৰলৈ যোৱা জগন্নাথ মন্দিৰ হৈ এই চাইডেদি গৈ পেলাই আপোনালোকে তাতে পদুম পুখুৰী পাব আপোনালোকে ইয়ালৈ এই জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ আপোনালোকে আহিব পাৰে এতিয়া আমি পদুম পুখুৰীলৈ গৈ আছোঁ এই আমাৰ পদুম পুখুৰী মানে হৈছে য'ত পদুম ফুল আছে বুজিছা সেয়াই হৈছে পদুম পুখুৰী এতিয়া আমি পদুম পুখুৰীলৈ গৈ আছোঁ ছাইডতে আছে জগন্নাথ মন্দিৰ আমি আহি পাইছোঁহি পদুম পুখুৰী ইয়াতে ধুনীয়াকৈ পদুম ফুল ফুলি আছে এতিয়া পদুম ফুলাৰ সময় হোৱা নাই ক্ষমা কৰিব পদুম ফুল ফুলিব এই আছে দুই এটা আছে ফুল আছে মই আপোনালোকক দেখাম বাৰু পদুম ফুল দুই এপাহ মই দূৰৰ পৰা দেখিবলৈ পাইছোঁ আপোনালোককো মই দেখুৱাম ইয়াতে নীলা আৰু হৈছে বগা পদুম পোৱা যায় মই আগতে এবাৰ আহিছোঁ ইয়াতে এইবাৰ আকৌ এবাৰ আহিছোঁ এয়া আমাৰ তয়া আগত গৈ উপস্থিত এই হৈছে পদুম পুখুৰী মই আপোনালোকক দেখাই আছোঁ ৰ'ব পদুম পুখুৰী ইয়াত আপোনালোকে হাত ভৰি দিব পাৰে লগতে এই যিবিলাক পদুম ফুল আছে তাৰে মই এপাহ ধুনীয়াকৈ ফুলি আছে লহপহকৈ মই আপোনালোকক কেইপাহমান দেখাবলৈ চেষ্টা কৰিছোঁ এই একবি আৰু এইটো এটা পদুম ফুল সিপিনে দূৰতো কেইপাহমান আছে পদুম ফুল আপোনালোকে চাওক আপোনালোকে আহক ইয়াতে পদুম ফুল চাব পাৰিব ইয়াতে যদিহে কোনোবাই বহুত দিনলৈকে যদি বা বহুত দিনৰ আগৰ পৰা যদি কোনোবাই যদি ভাবি আছে পদুম ফুল দেখা নাই দেখিবলৈ পোৱা হ'লে কোনোবাই পদুম ফুল দেখা নাই তেন্তে ইয়াত আহি আপোনালোকে পদুম ফুল নিচেই ওচৰৰ পৰা আপোনালোকে চাব পাৰিব এই হৈছে পদুম পুখুৰী জগন্নাথ মন্দিৰ পাৰ হৈ ইয়াত আপোনালোকে পদুম পুখুৰী ইয়াতে আপোনালোকে পাব বাৰু কেনেকুৱা লাগিছে আহি ডেকা লাহত বাজা আহক এই শুন তোমালোকে আগত পদুম ফুল দেখিছানে নাই দেখিছা ঐ তহঁতে আকৌ কেলৈ পলাইছ মানে কেইটা কিবা এটা ক দেখিছিলা বাবু কিবা এটা কোৱা হা নহয় তুমি আকৌ কেলৈ লগাইছা কিবা এটা কোৱা কোৱাচোন কোৱা লাজ কৰিছা কেলৈ কিবা এটা কোৱা যিটো ৰাস্তাতে গাড়ী আহে সেই ৰাস্তাটোতে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এইখিনিতে আপোনালোকে গাড়ী লৈ আহিব পাৰিব এইটো ৰাস্তাতে আপোনালোকে গাড়ী আহিব পাৰিব দেই আপোনালোকে গাড়ী একদম ডাইৰেক্ট ওপৰলৈ আপোনালোকে উঠাব পাৰিব ৰাস্তা ৰাস্তা হয় তুমি জানি দেখিছা কি ধুনীয়া ৰাস্তা হয় পাহাৰৰ মাজে মাজে না হা আপোনালোকে আহিব দেই জগন্নাথ মন্দিৰ আমকতাৰ মহেশ ধাম কাৰণ এইটো হৈছে অসম দৰ্শনত পৰিছে ইয়াতে এই অসম দৰ্শনত পৰা মন্দিৰবিলাক আমি অসমৰ মানুহে নিজৰ স্থানবিলাক চাব লাগে ধুনীয়া ভিউ এতিয়া আমি ডাউনত নামিম এই আপত অকণমান এই লাষ্ট আপত এতিয়া চাওক ইয়াৰ যিটো ভিউ ইয়াৰ যিটো লোকেশ্যন চাওক আপোনালোকে কিমান ধুনীয়া দেখিছে চাওক
খালি ইয়ালৈ গাড়ী আহোঁতে অকণমান ৰিক্সি আছে, আপোনালোকে ভালকৈ থিৰ সুস্থে ধুনীয়াকৈ আহিব। বাবাৰ আশীৰ্বাদ পাবলৈ ইমানখিনি কষ্ট কৰিব লাগিব আপোনালোকে। এইটো ৰাস্তা আপোনালোকে খোজকাঢ়ি আহিব পাৰে বা আপোনালোকে গাড়ী লৈ আহিব পাৰে। আপোনালোকে চাওক চাওক, লাহে লাহে দেই। ইয়াত আপোনালোকে এবাৰ আহি চাব পাৰিব, ইয়াতে ধুনীয়া জেগা, একদম ধুনীয়া ৰাস্তা, আহিব পৰা সুবিধা আছে। এয়া চাওক, ছোৱালীজনী দৌৰি আছে দেই। ইয়াৰ ভিতৰত আপোনালোকে আহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। গাড়ী, এইবিলাক গাড়ীৰ ধুনীয়া সুবিধা আছে, গাড়ী লৈ আপোনালোকে আহিব পাৰিব। এইটো পদুম ফুলৰ এটা কলি, এতিয়ালৈকে ফুলা নাই, কিন্তু মানুহবিলাকে ইয়াতে বহুতখিনি কিবা কিবি খাই কৰি মানুহবিলাকে ইয়াৰ যিটো পৰিৱেশটো যথেষ্টখিনি নষ্ট কৰিছে, কিন্তু এইটো শোভা নেদেখুৱায়। ইয়াতে বহুতো অদৰকাৰী বস্তু অযথা এই পুখুৰীত পেলাই পেলাই তেওঁলোকে থৈছে। এতিয়া আপোনালোকে চাওক, এতিয়া হৈছে সৰু পদুমৰ কলি, ই কিছুদিনৰ পিছত লহপহকৈ খুব ধুনীয়াকৈ ফুলিব। এয়া চাওক আপোনালোকে, পদুমৰ পাতৰ ওপৰে ওপৰে কি ধুনীয়াকৈ পানীবিলাক চিকমিকাই আছে। এয়া হৈছে আমাৰ ফুলা। এওঁৰ নাম হৈছে দীপজ্যোতি দাস। এওঁক আমকতা গাঁৱত সকলোৱে জানে ফুলা বাবা। এই আছিলে। আপোনালোকে কি কৰিব, ভিডিঅ'টো চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ নাপাহৰিব প্লিজ। তেতিয়াহে আগলৈ আমাৰ মটিভেশ্যন আহি থাকিব ন, আগলৈ তেতিয়া বেলেগ বেলেগ ভিডিঅ' দিবৰ কাৰণে আমি আগবাঢ়ি যাব পাৰিম। হয় হয়, এই হৈছে এটা এই জগন্নাথ মন্দিৰ লগতে মহেশ ধামৰ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লগৰ বন্ধু যাক যেনেকৈ পাৰে, সৰুৰ পৰাই মানুহ ডাঙৰ হয় ন, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, নহ'ব লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ ধন্যবাদ।